আমি বালুকডুবি গোৱালপাৰা গোট ফাৰ্ম আমি ভেকচিনেশ্যন কৰি আছোঁ। গোটেইকেইটা ছাগলী আজি দি দিম। আজি এপ্ৰিল মাহৰ 22 তাৰিখ। আমি গোটেইকেইটা ছাগলী ভেকচিনেশ্যন কৰি আছোঁ। দিয়ক এইটো হ'ল বিটেল, 3টা কৰি পোৱালি হয়, 6 মাহ পিছে পিছে। এইটো বিটেল, ইয়াৰ 2টা পোৱালি হৈছে, পোৱালি 2 মাহ কৰি হৈছে, এটা মতা এটা মাইকী। এইটো বাৰবাৰী, কৈ থাকক। এইটো বারবারি ক্রস, খোলা বিটেল F3, বিটেল F3 পোৱালি। এইটো দুই বিয়ান দিছে। এইটো বাৰবাৰী ক্ৰছ, লোকেল এইটো লোকেল ব্লেক বেংগল। এইটো 4টা কৰি পোৱালি হয়। এইটো ব্লেক বেংগল, এইটো 6টা হৈছে। তিনি মাহ পিছে পিছে পোৱালি পাই যাব। 3 মাহ 4 মাহ 5 মাহ পিছতে হৈ যাব। এইটো দিয়ক, এইটো এটাও যাতে বাদ নপৰে, গোটেইগিলা দিব লাগিব। পোৱালিগিলা আগতে দিয়া হ'ল। এইটো ব্লেক বেংগল, ইয়াৰো 3টা পোৱালি হৈছে। ভিতৰত এইটো থাকিলে হল একফালে। এইটো আমাৰ ব্ৰিডাৰ, 2 দাঁতৰ ব্ৰিডার। এটাও ব্রিডার বিটেলর। এটা বারবারি ব্রিডার, বয়স 3 বছর। এরি দিও এটা দিয়া হলে এটা বিটেল। গোৱালপাৰা গোট ফাৰ্ম বালুকডুবি আজি ভেকচিনেশ্যন কৰি আছোঁ। ইয়া আমাৰ ডক্টৰ আয়শা খাতুন, তেখেতে কিবা ক'ব, কিবা বেমাৰৰ কাৰণে কিয় দিয়া হ'ল এইটো ভেকচিন? হয়, নমস্কাৰ। মই ডক্টৰ আয়শা খাতুন, গোৱালপাৰা গোট ফাৰ্মৰ মালিক। আজি মই মোৰ ছাগলীখিনিৰ পোৱালিৰ পৰা ডাঙৰলৈ যিখিনি মানে 3 মাহৰ পৰা ওপৰৰ গোটেই ছাগলীখিনিক PPR ভেকচিনেশ্যন কৰালোঁ। আৰু কেতিয়া দিব লাগিব? পোৱালি ডাঙৰক দিব নালাগে, এতিয়া 1 বছৰ পিছত দিলেও হ'ব। অলৰেডি দিয়াৰ বুষ্টাৰ টাপ মানে 2বাৰ 3বাৰ কৰি দিয়া গৈছে। পোৱালিখিনিৰ যিখিনি ফাৰ্ষ্ট ড'জ পৰিল সেইখিনিক আমি আৰু 2 মাহ পিছত ৰিপিট কৰি দিম। তাৰপিছত আমি ইয়াৰলি দিম। বাকী ধৰক নতুন ছাগলী আহিলে আৰু দিব লাগিব। এতিয়া যে আমি মই যে ভেকচিনেশ্যন কণ্টিনিউ কৰি আছোঁ, ভেকচিনেশ্যন PPR আৰু ET ভেকচিন এই 2টা কণ্টিনিউ হৈ থকাৰ পৰা মোৰ ফাৰ্মত একো প্ৰব্লেম আহি পোৱা নাই। বাকী খালি ডিৱৰ্মিংটোৱে টাইমলি কৰিব লগা হৈছে। তো
বন্ধুসকল আপোনালোকে মোৰ ফাৰ্মৰ পৰা পোৱালি লৈ ভেকচিনেটেড পোৱালি বা ব্ৰিডাৰ লৈ আপোনালোকে ফাৰ্ম কৰিব। পিয়াৰ ভেকচিন দিছোঁ যে এতিয়া আপুনি যে কিয় ইমান কণ্টিনিউ কৰি আছে, আপোনাৰ কিবা এফেক্ট হৈছিল নেকি? মই ভেকচিনেশ্যনত ফেইল হোৱাৰ পিছত মোৰ ছাগলী গোটেইখিনি এবাৰ অসুবিধাত পৰিছিল। তাৰপিছত মই ফাৰ্ম ৰেষ্ট দি আৰু নতুনকৈ কণ্টিনিউ কৰিছোঁ। তো সেইকাৰণে মই ভেকচিনটো আৰু ফেইল নকৰোঁৱে, টাইমলি দি দিম। আপুনি কিমান চনৰ পৰা ফাৰ্মিং কৰি আছে? মই মোটামুটি ছাগলীলৈ ফাৰ্মিং সেনেকৈ কৰা নাই। ষ্টাৰ্টিঙত এটা ছাগলীৰ পৰা কৰি মোটামুটি ধৰক 5 বছৰলৈ খালি মতা ছাগলীখিনিয়ে বিক্ৰী কৰিছিলোঁ, মাইকীখিনি খালি ৰাখি দিলোঁ। তাৰপিছত ধৰক আজি 7 বছৰৰ পৰা ভালকৈ ফাৰ্মিং লেভেলত হৈ আছে, ঘৰ চৰ বনালোঁ, এতিয়াহে ফাৰ্মিং হৈ আছে। ইয়াতে বাহিৰৰ পৰা মানুহ আহে নেকি পোৱালি ল'বৰ কাৰণে? আহে, বৰ্তৰ পৰা আহে, গোটেই অসমৰ পৰা আহে। মেঘালয়ত যায় নেকি আপোনালোকৰ পোৱালি? মেঘালয়তো যায়, গোটেই অসমৰ পৰা আহে। তিনিচুকীয়া, ডিব্ৰুগড়, ধুবুৰী, মানকাছাৰ, এতিয়া গুৱাহাটী, নগাঁও এইবিলাকত গৈছে, খালি ধেমাজি, লখিমপুৰ এইটো চাইডে যোৱা নাই। থেংক ইউ এইখিনি সময় আমাক দিয়াৰ কাৰণে নথৈ আনন্দিত।